তুলা ৰাশিৰ জাতক জাতিকাসকল আশাবাদ হৈছে সেই বিশ্বাস যি আমাক সফলতাৰ দিশলৈ লৈ যায়। আশা আৰু বিশ্বাস নহ'লে একোৱেই কৰা সম্ভৱ নহয়। এই শব্দবোৰ কেৱল প্ৰেৰণা নহয়, এয়া জ্যোতিষৰ মূল আধাৰ। যেতিয়া আমি গ্ৰহবোৰৰ গতিবিধি লক্ষ্য কৰোঁ, তেতিয়া আচলতে আমি এই বিশ্বাস আৰু সম্ভাৱনাৰ মানচিত্ৰখনকেই পঢ়ি থাকোঁ। আজি আমি 2025 চনৰ অন্তিম অধ্যায়ৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৃষ্ঠাকেইখন লুটিয়াবলৈ গৈ আছোঁ। 25, 6 আৰু 7 ডিচেম্বৰ। তুলা ৰাশি আৰু তুলা লগ্নৰ জাতকসকলৰ বাবে এই সময়খিনি সাধাৰণ নহয়। আপোনালোক ভাৰসাম্য বা সন্তুলনৰ প্ৰতীক। কিন্তু অহা 72 ঘণ্টাত আকাশমণ্ডকত এনে এক সমীকৰণ গঢ় লৈ উঠিছে যিয়ে আপোনাৰ ধৈৰ্য আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতাৰ কঠোৰ পৰীক্ষা ল'ব। চন্দ্ৰই ৰাহুৰ ভ্ৰমৰ পৰা ওলাই শনিৰ কঠোৰ বাস্তৱৰ ফালে গতি কৰা আৰু 27 তাৰিখে সৃষ্টি হ'বলগীয়া দুৰ্লভ ত্ৰিপুষ্কৰ যোগ, এই সংযোগে আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব পাৰে। এই পৰিৱৰ্তন আপোনাৰ পক্ষত হ'বনে? এই ভিডিঅ'ৰ শেষলৈকে আপোনাৰ হাতত কেৱল ৰাশিফল নাথাকিব, বৰঞ্চ এই 3টা দিন নিজৰ পক্ষত কৰিবলৈ এক শক্তিশালী কাৰ্য পৰিকল্পনা থাকিব। দৈনিক ভৱিষ্যৎবাণী আলোচনা কৰাৰ আগতে আমি আপোনাৰ জন্মকুষ্ঠিৰ বৰ্তমানৰ আৰু বহল স্থিতিটো বুজিব লাগিব। কাৰণ চন্দ্ৰই কেৱল ঘটনাবোৰক সক্ৰিয় কৰে, কিন্তু ফলাফল ডাঙৰ গ্ৰহবোৰেই নিৰ্ধাৰণ কৰে। বৰ্তমান আপোনাৰ গ্ৰহৰ স্থিতি অত্যন্ত আমোদজনক। পোনপ্ৰথমে দেৱগুৰু বৃহস্পতি বক্ৰী অৱস্থাত আপোনাৰ নৱম ভাৱ অৰ্থাৎ ভাগ্যস্থানত এক সুৰক্ষা কোঁৱচ হৈ থিয় দি আছে। ইয়াৰ অৰ্থ হ'ল যে অন্তিম সময়ত কোনোবা নহয় কোনোবা দৈবিক সাহায্য আপুনি নিশ্চয় পাব। আনহাতে শনিদেৱ আপোনাৰ ষষ্ঠ ভাৱত মীন ৰাশিত আছে। ইয়াৰ স্পষ্ট সংকেত হ'ল যে সফলতাৰ বাবে কোনো চমু পথ নাই। ইয়াত বিজয় কেৱল কঠোৰ পৰিশ্ৰমৰ দ্বাৰাহে পোৱা যাব। আনহাতে ৰাহু আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ বুদ্ধিৰ স্থানত আৰু কেতু একাদশ ভাৱত আছে। পঞ্চম ভাৱৰ ৰাহুৱে আপোনাৰ মগজু অত্যন্ত তীব্ৰ কৰি তোলে, কিন্তু লগে লগে এক মানসিক অস্থিৰতাও প্ৰদান কৰে। আৰু সবাতোকৈ গুৰুত্বপূৰ্ণ কথা, আপোনাৰ ৰাশি অধিপতি শুক্ৰ, সূৰ্য আৰু মংগলৰ সৈতে তৃতীয় ভাৱ অৰ্থাৎ পৰাক্ৰমৰ স্থানত বহি আছে। ইয়াৰ পোনপটীয়া অৰ্থ হ'ল যে বৰ্তমান আপোনাৰ ভাগ্য অপেক্ষা কৰাৰ ওপৰত নহয়, বৰঞ্চ কৰ্ম কৰাৰ ওপৰতহে নিৰ্ভৰশীল। এতিয়া আহক সময়ৰ এই শক্তিক বুজি লওঁ। আৰম্ভ কৰোঁ 25 ডিচেম্বৰ 2025 বৃহস্পতিবাৰৰ পৰা। পোনপ্ৰথমে আপোনালোক সকলোকে খ্ৰীষ্টমাছৰ পবিত্ৰ উৎসৱৰ আন্তৰিক শুভেচ্ছা জনালে। আজি চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি আপোনাৰ পঞ্চম ভাৱ অৰ্থাৎ কুম্ভ ৰাশিত হৈছে। এয়া মানসিকভাৱে বৰ সংবেদনশীল স্থিতি। পঞ্চম ভাৱ বুদ্ধিৰ, চন্দ্ৰ মনৰ আৰু ৰাহু বিস্তাৰ বা ভ্ৰমৰ কাৰক। আজি আপোনাৰ সৈতে দুটাৰ এটা পৰিস্থিতি হ'ব। হয় আপুনি অত্যাধিক চিন্তাৰ মাজত সোমাই পৰি মানসিক চাপত ভুগিব, নহয় আপুনি আপোনাৰ সৃষ্টিশীলতাৰ শীৰ্ষত থাকিব। যেতিয়া ৰাহু আৰু চন্দ্ৰ লগ হয়, তেতিয়া তৰ্কৰ লানি নিচিগাছত বয়। আজি আপোনাক মোৰ ভৱিষ্যত কি হ'ব ধৰণৰ প্ৰশ্নই আমনি কৰিব পাৰে। এই মানসিক কোলাহলে আপোনাক ভাগৰুৱা কৰিব পাৰে। সেয়ে মোৰ পৰামৰ্শ এই যে আজি নিজৰ মগজুটোক খালী হৈ থাকিবলৈ নিদিব। যদি আপুনি শিল্পী, লেখক বা যিকোনো সৃষ্টিশীল ক্ষেত্ৰৰ লগত জড়িত, তেন্তে আজিৰ দিনটো আপোনাৰ বাবে আশীৰ্বাদস্বৰূপ। ৰাহুৱে আপোনাক সেইবোৰ চিন্তা বা আইডিয়া দিব যিবোৰ যোৱা 6 মাহত অহা নাছিল। কিন্তু যদি আপুনি কেৱল বহি বহি ভাবি থাকে, তেন্তে ই ভ্ৰম সৃষ্টি কৰিব। আজি শক্তিক চিন্তা কৰাত নহয়, বৰঞ্চ কিবা সৃষ্টি কৰাত, কিবা নতুন গঢ়াত খৰচ কৰক। তুলা ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মই বৰ দৃঢ়তাৰে ক'ব পাৰোঁ যে এই দিনটো সৰ্বোত্তম। ইয়াৰ কাৰণ হ'ল পঞ্চম ভাৱটো বুদ্ধিৰ। ইয়াত ৰাহুৱে আপোনাক আউট অৱ দি বক্স বা ব্যতিক্ৰমী চিন্তা কৰাৰ শক্তি দিছে। আৰু ডাঙৰ কথাটো হ'ল বক্ৰী গুৰু সপ্তম দৃষ্টি পোনে পোনে আপোনাৰ পঞ্চম ভাৱত পৰিছে। গুৰু জ্ঞান আৰু ৰাহু হৈছে কৌতূহল। যদি আপুনি গৱেষণা কৰি আছে, PhD কৰি আছে, কোডিং শিকি আছে বা জ্যোতিষৰ দৰে কোনো গভীৰ বিষয় অধ্যয়ন কৰি আছে, তেন্তে আজিৰ দিনটো এটা বৰদান। যিটো ধাৰণা বা কনচেপ্ট আপুনি মাহ মাহ ধৰি বুজি পোৱা নাছিল, সেয়া আজি নিমিষতে বুজি পাব। আজি পঢ়া শুনাত যি একাগ্ৰতা গঢ় লৈ উঠিব, তাৰ সম্পূৰ্ণ লাভ উঠাওক। প্ৰেম জীৱন বা লাভ লাইফৰ বাবে আজিৰ দিনটো অলপ স্পৰ্শকাতৰ। পঞ্চম ভাৱ ৰোমাঞ্চৰো হয়। ৰাহুৱে ইয়াত আৱেগ বঢ়াই দিয়ে, কিন্তু সন্দেহো বঢ়ায়। আজি আপুনি নিজৰ সংগীৰ পৰা খুব বেছি আশা কৰিব পাৰে। যদি তেওঁলোকে আপোনাৰ কথা নামানে বা ফোন নাউঠায়, তেন্তে ৰাহুৱে আপোনাৰ মগজুত ভুল কাহিনী সাজিবলৈ আৰম্ভ কৰিব। সেয়ে আজি তৰ্কৰ পৰা আঁতৰি থাকক। যদি কোনো কথা বেয়া লাগে, তেন্তে লগে লগে প্ৰতিক্ৰিয়া নিদিব। সন্ধিয়া হোৱাৰ লগে লগে যেতিয়া সিদ্ধিযোগ আৰম্ভ হ'ব, তেতিয়া পৰিস্থিতি নিজে নিজে স্বাভাৱিক হৈ পৰিব। কেৰিয়াৰৰ বাবে আজিৰ দিনটো পৰিকল্পনাৰ, কাম কৰাৰ বা একচন লোৱাৰ নহয়। আপোনাৰ তৃতীয় ভাৱত সূৰ্য, মংগল আৰু শুক্ৰ বহি আছে। আপোনাৰ মাজত শক্তি বহুত আছে। আপুনি ৰিস্ক ল'ব বিচাৰে। কিন্তু ৰাহুকালৰ ধ্যান ৰাখিব।
ৰাহুকাল দুপৰীয়া 1 ঘণ্টা 46 মিনিটৰ পৰা 3 ঘণ্টা 5 মিনিটলৈকে থাকিব। এই 1.5 ঘণ্টাৰ ভিতৰত কোনো নতুন প্ৰজেক্ট আৰম্ভ নকৰিব বা বছক কোনো মেইল নপঠিয়াব। এই সময়ত লোৱা সিদ্ধান্ত প্ৰায় ভুল বুলি প্ৰমাণিত হয়। দিনটোৰ বাকী সময়খিনি ক্ৰিয়েটিভ কামৰ বাবে বৰ সুন্দৰ। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপুনি নিজৰ নাৰ্ভাছ ছিষ্টেম বা স্নায়ুতন্ত্ৰৰ যত্ন ল'ব লাগিব। অলপ ভয় বা অস্থিৰতা অনুভৱ হ'ব পাৰে। সেয়ে সাদা পানী বেছিকৈ খাওক আৰু গভীৰ উশাহ লওক। এতিয়া মই বিশেষভাৱে কথা পাতিব বিচাৰিম আমাৰ গৃহিণী আৰু মাতৃসকলৰ সৈতে। ঘৰখনৰ মূল খুঁটা আপুনিয়েই, আৰু আজিৰ দিনটো আপোনাৰ বাবে অলপ মিশ্ৰিত হ'ব। আজি চন্দ্ৰ আৰু ৰাহুৰ জ্যোতি আপোনাৰ পঞ্চম ভাৱত আছে, যিটো সন্তানৰ ভাৱ। আজি আপুনি নিজৰ ল'ৰা-ছোৱালীক লৈ বৰ বেছি চিন্তিত হ'ব পাৰে। ল'ৰাই পঢ়া নাই, তাৰ ভৱিষ্যত কেনেকুৱা হ'ব? ৰাহুৱে এনেকুৱা ভিত্তিহীন চিন্তা আপোনাৰ মনত সুমুৱাই দিব পাৰে। মোৰ পৰামৰ্শ এয়ে যে আজি ল'ৰা-ছোৱালীৰ ওপৰত বেছি হেঁচা নিদিব আৰু নিজেও ৰিলেক্স হৈ থাকক। যিহেতু আজি খ্ৰীষ্টমাছৰ দিন আৰু ৰাহু মানে সৃষ্টিশীলতাও হয়, গতিকে আপোনাৰ মন যাব ঘৰৰ ইণ্টেৰিয়ৰ বা সজ্জাত কিছু চালচলনি কৰিবলৈ বা কিবা নতুন ৰন্ধা-বঢ়া কৰিবলৈ। এয়া শক্তিৰ সঠিক ব্যৱহাৰ। আজি পাকঘৰত বা ঘৰ সজোৱাত আপোনাৰ হুনৰ দেখুৱাওক। ইয়াৰ ফলত আপোনাৰ মন শান্ত থাকিব। দুপৰীয়াৰ সময়ত আপোনাক এনে লাগিব পাৰে যে পৰিয়ালৰ মানুহে আপোনাৰ কষ্টৰ মূল্য দিয়া নাই। এয়া কেৱল গ্ৰহৰ খেল, ইয়াক মনত লৈ নাথাকিব। আহক এতিয়া কেলেণ্ডাৰৰ পৃষ্ঠা লুটিয়াও আৰু আগবাঢ়ো 26 ডিচেম্বৰ 2025 শুক্ৰবাৰৰ দিছে। শুক্ৰবাৰৰ দিন আৰু আপোনাৰ ৰাশি স্বামী শুক্ৰ স্বয়ং পৰাক্ৰম ভাৱত আছে। চন্দ্ৰ আজিও দিনভৰ কুম্ভ ৰাশি অৰ্থাৎ পঞ্চম ভাৱতেই থাকিব। কিন্তু আজি নক্ষত্ৰ সলনি হৈছে। ৰাতিপুৱা 9 বজালৈকে শতভিষা নক্ষত্ৰ আছে আৰু তাৰ পাছত পূৰ্ব ভাদ্ৰপদ নক্ষত্ৰ আৰম্ভ হ'ব। পূৰ্ব ভাদ্ৰপদ গুৰুৰ নক্ষত্ৰ, যিয়ে জ্ঞানটো দিয়ে কিন্তু অলপ উগ্ৰ বা খঙালু হয়। তুলা ৰাশিৰ জাতকসকল 26 তাৰিখে আপোনাৰ সৃষ্টিশীলতা বা ক্ৰিয়েটিভিটি চৰম সীমাত থাকিব। পঞ্চম ভাৱৰ চন্দ্ৰই আপোনাক মানুহৰ মাজত জনপ্ৰিয় কৰি তুলিব। যদি আপুনি ছ'চিয়েল মিডিয়াত সক্ৰিয় বা পাব্লিক ডিলিং বা ৰাইজৰ লগত জড়িত কাম কৰে, তেন্তে আজি আপোনাৰ কথাত এক বিলেগ যাদু থাকিব। মানুহে আপোনাৰ কথা শুনিব। সামাজিক জীৱনৰ বাবে এয়া এক বৰ ধুনীয়া দিন। বন্ধুবৰ্গৰ লগত দেখা কৰা, পুৰণি মান অভিমান দূৰ কৰা, ইয়াৰ বাবে সময় অনুকূল। কিন্তু মই ইয়াত ৰৈ আপোনাক এটা বৰ জৰুৰী পৰামৰ্শ দিব বিচাৰোঁ। পঞ্জিকাত আজি এটা অশুভ যোগ সৃষ্টি হৈছে, যাক আমি ব্যতিপাত যোগ বুলি কওঁ। এই যোগ দুপৰীয়া 2 বজাৰ পৰা আৰম্ভ হ'ব। শাস্ত্ৰত ব্যতিপাত যোগক শুভ কামৰ বাবে বৰ্জনীয় বুলি মনা হয়। এনেকুৱা কোৱা হয় যে এই যুগত টকা বিনিয়োগ কৰিলে বা কোনো ৰিস্ক থকা কাম আৰম্ভ কৰিলে প্ৰায় লোকচান হয়। সেয়ে তুলা ৰাশিৰ জাতকসকলে মন কৰিব। যদি আপুনি শ্বেয়াৰ বজাৰত ডাঙৰ বিনিয়োগ কৰিবলগীয়া আছে, যদি কোনো মাটি-বাৰীৰ কাগজত চহী কৰিবলগীয়া আছে বা যদি কাৰোবাক টকা ধাৰলৈ দিবলগীয়া আছে, তেন্তে এই সকলো কাম দুপৰীয়া 2 বজাৰ আগতে শেষ কৰি লওক। 2 বজাৰ পাছত কেৱল ৰুটিন কাম কৰক। কোনো ডাঙৰ আৰ্থিক সিদ্ধান্ত নেলব। একেৰাহে দ্বিতীয় দিনৰ বাবেও ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই দিনটো শ্ৰেষ্ঠ। বিশেষকৈ যদি আপোনাৰ পৰীক্ষা ওচৰত আছে। গুৰুৰ দৃষ্টি এতিয়াও পঞ্চম ভাৱত আছে। আজি আপুনি যি মুখস্থ কৰিব বা পঢ়িব, সেয়া দীৰ্ঘদিনলৈ আপোনাৰ মনত থাকিব। গতিকে নিজৰ সময় ফোন বা ছ'চিয়েল মিডিয়াত বৰবাদ নকৰিব, কিতাপৰ সৈতে বন্ধুত্ব কৰক। আহক এতিয়া চাওঁ যে 26 ডিচেম্বৰৰ দিনটোৱে আমাৰ গৃহিণীসকলৰ বাবে কি বাৰ্তা লৈ আহিছে। শুক্ৰবাৰৰ দিন আৰু আপোনাৰ ৰাশি স্বামী শুক্ৰ ভাল স্থিতিত আছে। আজি আপোনাৰ মন ঘৰৰ চাৰিসীমাৰ পৰা বাহিৰলৈ ওলাই যাবলৈ কৰিব। হ'ব পাৰে আপুনি কিটি পাৰ্টিৰ প্লেন কৰিব বা বান্ধৱীৰ সৈতে ফোনত দীঘলীয়া কথা পাতিব। এয়া আপোনাৰ বাবে বৰ জৰুৰীও, কাৰণ যোৱা দিনটোৰ মানসিক চাপ আজি কথা-বতৰা পাতিলেই দূৰ হ'ব। কিন্তু বাজেটৰ ধ্যান নিশ্চয় ৰাখিব। মই কোৱাৰ দৰে দুপৰীয়া 2 বজাৰ পাছত ব্যতিপাত যোগ আছে। প্ৰায়ে গৃহিণীসকলেই ঘৰৰ বাজেটৰ বিত্তমন্ত্ৰী হয়। যদি আপুনি আজি বজাৰলৈ গৈ আছে, তেন্তে 2 বজাৰ পাছত দামী শাড়ী, গহনা বা ঘৰৰ দামী সামগ্ৰী নিৰ্ধাৰণ নকৰিব। দোকানীয়ে আপোনাক লোভ দেখুৱাব পাৰে, কিন্তু আজি কিনা দামী বস্তুত কিবা নহয় কিবা খুঁত ওলাব পাৰে। সেয়ে নিজৰ খৰচত নিয়ন্ত্ৰণ ৰাখক। আজি সন্ধিয়াৰ সময়খিনি স্বামীৰ লগত বৰ ধুনীয়াকৈ পাৰ হ'ব। যদি কোনো পুৰণি কথা মনত আছে, তেন্তে আজি সেয়া খুলি কওক, সমাধান ওলাব। সন্ধিয়া হোৱাৰ লগে লগে সকলোৱে নিজৰ শক্তিত পৰিৱৰ্তন অনুভৱ কৰিব। কিয়? কাৰণ চন্দ্ৰই নিজৰ ৰাশি সলনি কৰাৰ প্ৰস্তুতি চলাই আছে। বহু দেৰি ৰাতি চন্দ্ৰ মীন ৰাশিত প্ৰৱেশ কৰিব। মীন ৰাশি আপোনাৰ ষষ্ঠ ভাৱ, য'ত শনি বহি আছে। গতিকে 26 তাৰিখৰ ৰাতি আপোনাৰ টোপনি অহাত অসুবিধা হ'ব পাৰে বা ভৰিত বিষ অনুভৱ হ'ব পাৰে। শৰীৰে আপোনাক সংকেত দিছে যে অহাকালিলৈ দিনটো আৰামৰ নহয়, পৰিশ্ৰমৰ। সেয়ে আজি ৰাতি সোনকালে শোৱাৰ চেষ্টা কৰক। আৰু এতিয়া আমি আহি পাইছোহি
এই ৰাশিফলৰ সবাতোকৈ গুৰুত্বপূৰ্ণ পৰ্যায়ত ২৭ ডিচেম্বৰ ২০২৫ শনিবাৰ। আজি গুৰু গোবিন্দ সিং জয়ন্তীও, যিয়ে আমাক ত্যাগ আৰু বীৰতাৰ শিক্ষা দিয়ে। আজি সকলো সলনি হৈ যাব। চন্দ্ৰই কুম্ভ ৰাশি এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে। মীন ৰাশি আপোনাৰ কুণ্ডলীৰ ষষ্ঠ ভাৱ। আৰু ইয়াত কোনে বহি আছে? ইয়াত বহি আছে কৰ্মফলদাতা শনি। আজি আপোনাৰ কুণ্ডলীৰ ষষ্ঠ ভাৱত চন্দ্ৰ আৰু শনিৰ যুতি অৰ্থাৎ ২০ যোগ বা পুনৰ্ফুযোগৰ নিৰ্মাণ হৈ আছে। ভয় নাখাব। জ্যোতিষত কোনো যুগেই সম্পূৰ্ণ বেয়া নহয়। আমি মাত্ৰ ইয়াক ব্যৱহাৰ কৰিব জানিব লাগে। যোৱা ২টা দিন আপুনি যি বতাহত উৰি আছিল, আজি আপুনি মাটিলৈ নামি আহিব। শনি চন্দ্ৰৰ মিলনে আপোনাক গম্ভীৰ কৰি তুলিব। আজি ৰাতিপুৱা উঠিয়েই আপোনাক লাগিব যে বহুত কাম বাকী আছে। ধেমালি স্ফূৰ্তিৰ মুঠ শেষ হৈ যাব আৰু এক দায়িত্ববোধৰ অনুভৱে আপোনাক চুই যাব। এয়া বৰ ভাল কথা, কাৰণ জীৱন কেৱল সপোনৰে নহয়, কৰ্মৰ দ্বাৰাহে চলে। আজি ৰাতিপুৱা এক বৰ দুৰ্লভ সংযোগ ঘটিছে, ত্ৰিপুষ্কৰ যোগ। সময়টো টুকি লওক। ৰাতিপুৱা ৭:১০ মিনিটৰ পৰা ৰাতিপুৱা ৯:০৯ মিনিটলৈকে। জ্যোতিষত মনা হয় যে ত্ৰিপুষ্কৰ যুগত যি ঘটনা ঘটে সেয়া ভৱিষ্যতে ৩বাৰ পুনৰাবৃত্তি হয়। তেন্তে আপুনি কি কৰিব নালাগে? এই ২ ঘণ্টাৰ ভিতৰত কাৰো পৰা ধাৰ নল'ব, নহ'লে সেই ধাৰ শোধ কৰোঁতে পানীৰ পিয়াহ ওলাই যাব। কোনো দামী বস্তু যাতে হেৰুৱাই নেপেলায় আৰু কাৰো লগত কাজিয়া নকৰিব, নহ'লে সেই বিবাদ দীঘলীয়া হ'ব। আপুনি কি কৰা উচিত? যদি সম্ভৱ হয়, এই সময়ত নিজৰ ছেভিংছ একাউণ্টত কিছু টকা জমা কৰক, সোণ ৰূপ কিনক বা কোনো শুভ কাম কৰক। তাৰ ফলত আপুনি ৩ গুণ বেছিকৈ পাব। চাকৰি বা জবৰ বাবে অহা দিনবোৰ বৰ সুন্দৰ। অৰ্থাৎ ৩৮ তাৰিখৰ পৰা আপোনাৰ কেৰিয়াৰে গতি ল'ব। তেন্তে ৩৭ তাৰিখটো কি? ৩৭ তাৰিখটো প্ৰস্তুতিৰ দিন। ষষ্ঠ ভাৱ সেৱাৰ হয়। আজি শনিবাৰ আৰু শনি ষষ্ঠ ভাৱত আছে। আজি আপুনি নিজৰ অফিচৰ বাকী থকা কামবোৰ শেষ কৰক, নিজৰ টেবুল চাফা কৰক, ফাইলবোৰ ঠিক ঠাক কৰি থওক। যদি আপুনি এনে কৰে, তেন্তে শনিদেৱৰ কৃপাত অহা সপ্তাহত আপুনি বছৰ পৰা প্ৰশংসা বা প্ৰমোচনৰ খবৰ পাব পাৰে। আইনী বা লিগেল বিষয়তো আজিৰ দিনটো আপোনাৰ পক্ষত যাব পাৰে। শত্ৰুৱে আজি আপোনাৰ আগত মূৰ দাঙিব নোৱাৰিব। কিন্তু স্বাস্থ্যক লৈ মই আপোনাক অলপ সাৱধান কৰিব লাগিব। চন্দ্ৰ আৰু শনি দুয়োটা ঠাণ্ডা গ্ৰহ আৰু ষষ্ঠ ভাৱ ৰোগৰ হয়। এই সমীকৰণে কয় যে আপোনাৰ চৰ্দি, কাহ, বুকুৰ সমস্যা বা হাড় আৰু গাঁঠিৰ বিষৰ সমস্যা হ'ব পাৰে। যিহেতু বতৰ ডিচেম্বৰৰ আৰু ঠাণ্ডা, গতিকে অকণো এলাহ নকৰিব। ঠাণ্ডা পানী খোৱাৰ পৰা বিৰত থাকক। নিজৰ মাতৃৰ স্বাস্থ্যৰো আজি বিশেষ যত্ন লওক, কাৰণ চন্দ্ৰ মাতৃৰ কাৰক আৰু তেওঁ শনিৰ দ্বাৰা পীড়িত হৈ আছে। এতিয়া আহোঁ আমাৰ গৃহিণীসকলৰ ওচৰলৈ। ২৭ ডিচেম্বৰৰ দিনটো আপোনালোকৰ বাবে সবাতোকৈ বেছি সাৱধানতা আৰু পৰিশ্ৰমৰ দিন। চন্দ্ৰ আজি ষষ্ঠ ভাৱত শনিৰ লগত আহি গৈছে। ষষ্ঠ ভাৱ সেৱা আৰু দৈনন্দিন কামৰ। আজি আপোনাক লাগিব যে ঘৰৰ কাম শেষেই হোৱা নাই। এটা কাম শেষ কৰিব, আন এটা সন্মুখত আহি থিয় হ'ব। শনিয়ে আপোনাৰ দ্বাৰা পৰিশ্ৰম কৰাব। আজি কাম কৰা মানুহ বা সহায়িকা নহিবও পাৰে বা আপোনাক ঠগিব পাৰে, যাৰ ফলত গোটেই বোজা আপোনাৰ ওপৰত আহিব পাৰে। মানসিকভাৱে ইয়াৰ বাবে প্ৰস্তুত থাকক। কিন্তু শনিয়ে লেতেৰা বস্তু পচন্দ নকৰে। আজি শনিবাৰ, গতিকে ঘৰৰ সেই চুকবোৰ চাফা কৰক যিবোৰ আপুনি সদায় চকু নিদিয়ে। পুৰণি কাপোৰ, অলাগতিয়াল কাগজ বা ভঙা বস্তু ঘৰৰ পৰা উলিয়াই দিয়ক। ইয়াৰ ফলত আপোনাৰ ঘৰৰ নেগেটিভ বা নেতিবাচক শক্তি দূৰ হ'ব আৰু শনিদেৱ প্ৰসন্ন হ'ব। শাৰীৰিক কষ্টৰো ধ্যান ৰাখিব। ষষ্ঠ ভাৱৰ চন্দ্ৰ শনিয়ে কঁকালৰ বিষ বা ভৰিৰ বিষ দিব পাৰে। দিনভৰ থিয় হৈ কাম কৰাৰ পৰা বিৰত থাকক। মাজে মাজে আৰাম নিশ্চয় কৰিব, নহ'লে ৰাতি হোৱাৰ লগে লগে আপুনি বহুত ভাগৰুৱা অনুভৱ কৰিব। গতিকে বন্ধুসকল, যদি আমি এই ৩ দিনৰ সাৰাংশ উলিওৱা, তেন্তে কাহিনীটো এনেকুৱা হ'ব। ২৫ আৰু ২৬ ডিচেম্বৰৰ দিনটো মগজু বা মনৰ, ক্ৰিয়েটিভিটি, পঢ়া-শুনা আৰু নতুন আইডিয়াৰ বাবে বৰ সুন্দৰ। মাত্ৰ ৰাহুৰ ভ্ৰম আৰু অতিমাত্ৰা চিন্তাৰ পৰা বাচি থাকিব লাগিব। আৰু যিসকল আমাৰ মাতৃভগ্নীয়ে ঘৰ চম্ভালে, তেওঁলোকৰ বাবে পৰামৰ্শ যে ২৫ আৰু ২৬ তাৰিখে ল'ৰা-ছোৱালীৰ চিন্তা এৰি নিজৰ হবি বা চখবোৰত ধ্যান দিয়ক। আনহাতে ৭ ডিচেম্বৰৰ দিনটো কৰ্মৰ। ইয়াত আৱেগ বা ইমোচনছত কামত নাহে, ইয়াত অনুশাসন বা ডিচিপ্লিন কামত আহিব। ত্ৰিপুষ্কৰ যুগৰ লাভ উঠাব লাগিব আৰু স্বাস্থ্যৰ ধ্যান ৰাখিব লাগিব। এতিয়া কথা পাতোঁ সেই সৰু সৰু উপায় বা প্ৰতিকাৰসমূহৰ বিষয়ে, যিয়ে এই গ্ৰহবোৰক আপোনাৰ অনুকূল কৰি তুলিব। তুলা ৰাশিৰ জাতকসকলে এই ৩টা কাম নিশ্চয় কৰা উচিত। সৰ্বপ্ৰথমে মানসিক শান্তিৰ বাবে। যিহেতু ২৫ আৰু ২৬ তাৰিখে ৰাহুৱে চন্দ্ৰক আমনি কৰি আছে, গতিকে ভগৱান শিৱৰ শৰণলৈ যাওক। এই ২টা দিনত ৰাতিপুৱা গা ধোৱাৰ পাছত শিৱলিংগত পানী ঢালিব আৰু অ-নমঃ শিৱায় মন্ত্ৰ ১০৮ বাৰ জপ কৰিব। ৰাহুৰ সকলো ধোঁৱা বা ভ্ৰম আঁতৰি যাব। দ্বিতীয় উপায়, ২৭ তাৰিখ অৰ্থাৎ শনিবাৰৰ বাবে। যেতিয়া চন্দ্ৰ শনি একেলগে থাকে, তেতিয়া সন্ধিয়াৰ সময়ত সূৰ্যাস্তৰ পাছত আহঁত গছৰ
বা পিপল গছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলাব। পাৰিলে সেই চাকিটো এটা লৌৰ গজাল বা কলা তিল দি দিব। মনে মনে প্ৰাৰ্থনা কৰিব যাতে আপোনাৰ ৰোগ আৰু শত্ৰু শান্ত হয়। আৰু তৃতীয় উপায়, ইতিবাচক শক্তি বা পজিটিভ এনাৰ্জিৰ বাবে 25 তাৰিখে কোনো ছাত্ৰ বা কোনো দৰিদ্ৰ শিশুক পঢ়া-শুনাৰ সামগ্ৰী যেনে কলম বা বহী দান কৰক। ইয়াৰ দ্বাৰা দেৱগুৰু বৃহস্পতি প্ৰসন্ন হ'ব আৰু আপোনাক সঠিক সিদ্ধান্ত লোৱাৰ শক্তি দিব। বন্ধুসকল, গ্ৰহবোৰে কেৱল সংকেত দিয়ে, গাড়ীখন আপুনিই চলাব লাগিব। 25 আৰু 26 তাৰিখে নিজৰ বুদ্ধিৰ ব্যৱহাৰ কৰক আৰু 27 তাৰিখে নিজৰ পৰিশ্ৰমৰ বিশ্বাস ৰাখক। 2025 চনৰ এই অন্তিম সময়খিনিয়ে আপোনাৰ বাবে 2026 চনৰ এক বৰ ধুনীয়া আৰম্ভণিৰ ভেটি গঢ়ি তুলিব। মই আশা কৰোঁ যে এই বিস্তৃত বিশ্লেষণে আপোনাক অনাগত দিনবোৰ পৰিকল্পনা কৰাত সহায় কৰিব। যদি আপুনি এই ভিডিঅ'টো ভাল পালে তেন্তে ইয়াক লাইক নিশ্চয় কৰিব। আপোনাৰ এটা লাইকে মোৰ মনোবল বঢ়ায়। কমেণ্টত জয় শনিদেৱ বা হৰ হৰ মহাদেৱ লিখি নিজৰ উপস্থিতি জনাওক। আৰু যদি আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব বাটনটো দবাবলৈ নাপাহৰিব যাতে অহা বছৰৰ ৰাশিফল আপুনি মিছ নকৰে। নিজৰ আৰু নিজৰ পৰিয়ালৰ বহুত যত্ন ল'ব। ঈশ্বৰে আপোনালোক সকলোৰে মংগল কৰক। হৰ হৰ মহাদেৱ।